যিটো কম্পিউটাৰ যিটো ডাটা আছে অকল ডুমবাজান নগৰ বুলি কথা নহয় অন্যান্য যিমানখিনি অল অভাৰ ইণ্ডিয়া আজি আমাৰ গোটেই ৰেকৰ্ডবিলাক কম্পিউটাৰ ৰেকৰ্ড কৰা আছে এতিয়া যদি দৰকাৰ লাগে মোটামুটি মাৰি দিলে আমি প্ৰিণ্ট আউট কৰি দিলে দি দিব পাৰোঁ বা আপোনালোকৰ হাতে হাতে আজিকালি মোবাইল আছে নেট ৱৰ্কিং ছিষ্টেম আছে তাতে আপোনালোকে ইউটিউব বা গুগল কিবা কিবি আপোনালোকে গোটেইখিনি ডাটাবিলাক চাব পাৰে সেইখিনি ৰেকৰ্ড পাতিবিলাক মই জনাত আমাৰ ডিষ্ট্ৰিক্টৰ কৰ্তৃপক্ষসকলৰ হাততে আছে গতিকে এইখিনি ক্ষেত্ৰত আমি আলোচনা হৈছে আৰু কেতিয়াবা আমাৰ শিক্ষক প্ৰভাৱৰ কাৰণে আমি সোনকালে শিক্ষকে হওক বা অন্য কাউন্সিল অথৰিটিৰ ফালৰ পৰা হওক কেনেধৰণে আমি সোনকালে শিক্ষক আমি পাম আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ আমাৰ ফালৰ পৰা আমি মেল মিটিঙতো এইখিনি আমি কৈছোঁ বা আমাৰ ফালৰ পৰাও আমাৰ ডাটা যিখিনি দিছে আমি এইখিনি ডাটাবিলাকো আমি প্ৰেৰণ কৰা হৈছে গতিকে কৰ্তৃপক্ষই কি কৰিব কি নকৰিব তেওঁলোকৰ কথা কিন্তু আমি ভাবিছোঁ আমাক সোনকালে টিচাৰ লাগে যাতে আমাৰ গোটেইখিনি স্কুলবিলাকত তুমি কোৱাৰ নিচিনা আমাৰ যিটো RT Act 2009 যিটো ৰেচিঅ' মতে 1:30 সেইখিনি আমাক প্ৰাপ্য হিচাপে আমি দাবী কৰিছোঁ যে আমাক অতি সোনকালে যদি আমাৰ জিলাখন আমাৰ অঞ্চলখন আমাৰ অনুষ্ঠানখিনি স্কুলখিনি যদি ভাল হ'ব লাগে বা আমাৰ ল'ৰা ছোৱালী যদি আচল শিক্ষা পাব লাগে তেতিয়াহ'লে আমাৰ শিক্ষকৰ প্ৰয়োজনীয়তা কাৰ্বি আংলঙত বহু তেতিয়া এইবাৰ আমাৰ ডুমবাজান ব্লকৰ 9গৰাকী শিক্ষয়িত্ৰী ৰিটায়াৰ হৈছে আমাক লাগে 500 something টিচাৰ লাগে ডুমবাজান ব্লকত 1:30 ৰেচিঅ' কিন্তু আমাৰ হাতত আছে 300 something এতিয়া আমাক কৈছে কি তুমি কোৱাৰ নিচিনা সেইখিনি সমস্যা দূৰ কৰিবলৈ আমাৰ লেভেলত নহয় গতিকে সেইখিনি কৰ্তৃপক্ষই কৰিব আৰু তাৰ লগতে মই আকৌ সোমাম যে আপোনালোকৰ ছিংগল টিচাৰৰ কাৰণে ডাবল টিচাৰৰ কাৰণে বা নানা ধৰণৰ সমস্যাৰ কাৰণে ক্লাছবিলাকক আমি কৰিব পৰা নাই সেইটো হয় আমি স্বীকাৰ কৰিছোঁ এডমিট কৰিছোঁ আজি আলোচনাৰো খুব ডাঙৰ এটা ওৱান অফ দি মেজৰ ইছ্যু তাতকৈ আৰু বেলেগ মেজৰ ইছ্যু হ'ব নালাগে কাৰণ এখন স্কুলত যদি শিক্ষক নহয় কোনো কাৰণতে স্কুল এখন ৰান হ'ব নোৱাৰে স্কুলখন নহয়েই আপোনালোকে সকলোৱে জানে গতিকে সেইখিনি ক্ষেত্ৰত মই নকওঁ বেছিকৈ আপোনালোকে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব লাগিব মানুহে কৰি আছোঁ আপোনালোকে কৰিব আমাৰ কি কয় বিভাগীয়সকল আছে আপোনালোকে যোগাযোগ কৰিব এইটো মোৰ বৰ থাকিল মই আলোচনা বুলি নহয় আমি জেনেৰেল মই আপোনালোকক কৈছোঁ আৰু এটা কথা হ'ল কি 1:30 হিচাপে আমি ৰংনিহামৰ নিচিনা আমি আৰু 10জন শিক্ষক লাগে চাৰদা LP স্কুলৰ নিচিনা লাগে টিচাৰ বা তেনেকুৱা ধৰণৰ DAV স্কুলৰ নিচিনা লাগে আমাৰ ধনশ্ৰী আজি 3জন শিক্ষকেৰে ৰানিং কৰিছোঁ য'ত নেকি তাত 420জন ল'ৰা ছোৱালী আছে তাতো আমি শিক্ষক দিব পৰা নাই